হেল্ল' গাইজ, মই ৰামকান্ত আৰু আমি এতিয়া আগতে আহিলোঁ মানে ব্লগত দেখুওৱা নাই তো এতিয়া ঘৰ পোৱা নাই তো ঘৰ যাম তো ইফালেদি যাব লাগিব। ইফালে আমি ঘৰত যাই আৰু দেখুৱাই আছোঁ ইফালে হ'ল আমি যাই আহিলোঁ বৰ্তমান। ইফালে ভিউ একদম মজা আৰু আমি আম কাটি চাব নেকি আপোনালোকে? ইফালে একদম আম চবে আম তো এতিয়া আমি আম কাটিছোঁ ইয়াত চাব পাৰে আৰু ইফালে পলিথিনত চবে বান্ধি ল'ল আৰু এইটো আম মানুহ নহয় মানে এতিয়া আম কৰ হয় জানে আপোনালোকে? তো ইফালে চাওক শ্মশানৰ আম তো এইটো আম হ'ল শ্মশানৰ হে। তো এতিয়া ইয়াত খালে কোনেও গালি নাপাৰে তো ইফালে চাওঁ আৰু ইফালে আম আছে একদম। তো এতিয়া আমি কাটিলোঁ আৰু ইফালে শ্মশান। তো এতিয়া আমি শ্মশানৰ আমো কাটি খাইছোঁ। আৰু এতিয়া আমি ইফালে শ্মশানৰ আম কাটিছোঁ চাহ ইফালে একদম। তো এতিয়া আমি কলেজত যাই আহিলোঁ, এতিয়া ঘৰত যাম। ইফালেদি আহিছোঁ আৰু এতিয়া যাম ইফালেদি। তো আপোনালোকে চাই থাকক মোৰ ব্লগ শেষ হ'লৈ। তো আজিৰ পৰা মই লং ভিডিঅ' ষ্টাৰ্ট কৰি দিম। ইউটিউবৰ নাম হ'ল ৰামকান্ত ব্লগছ। তো আপোনালোকে চাওক। তো আজিৰ কাৰণে এইখিনিয়ে, বাই বাই।